साला छोटी गंगा बोल के नाले में कूदा दे। अबे कहाँ गया बे? भाई को कपड़ा लेके भाग गया यार। ভাবিলোঁ আজি ইমান দূৰত কি কৰোঁ কি নকৰোঁ, পকাতে বহি ল'লোঁ বোলে ভিডিঅ' এটা বনাম। ইফালে ভাবিলোঁ পথাৰলৈ বোলে গা ধুবলৈ যাওঁ, তাত নতুনকৈ পানী এটা এ চি ফিটিং কৰিছে পথাৰৰ মাজত মুকলি জেগাত। কেনেকুৱা এ চি আপোনালোকক দেখুৱাম, মই এ চিটো চাব আজি। একদম মানে খোলা মঞ্চতো এ চিটো লগাব পাৰি, চিলিং টিলিং নহ'লেও কথা নাই, একদম বিন্দাছ আপোনালোকে সেই এ চিৰ তলত গা ধুব পাৰে। ঘৰত যেনেকৈ এ চিৰ তলত ঘৰত যেনেকুৱা মানুহবিলাক এ চি লগাই নাই তেনেকুৱা ধৰণৰ এ চি নহয় এইটো। আৰু এইটো এ চিটো অলপ বেলেগ ধৰণৰ এ চি, মানে এইটো এ চিত গাও ধুব পাৰি। আপোনালোকে দেখিলে গমে পাব এ চিটো। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আৰু এনেকুৱা এ চিত আপোনালোকে গা ধুই পাইছে না পোৱা নাই চাব। আৰু সেই এ চিৰ তলতে মই গা ধুই মোৰ মানে কাৱা বিৰিয়ানীৰ নিচিনা আজি গতি হৈছে। আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। আৰু ভিডিঅ'টো নাচালে কথাবিলাক বুজি নাপাব, গতিকে ভিডিঅ'টো চাব বুলি সকলোৱে আশা কৰিলোঁ। এতিয়া ব'লক আমি পথাৰৰ পিনে আগবাঢ়ো। মই ভিডিঅ'টো আৰু বেছি কথা নকওঁ, কাৰণ ইমান গৰমত কথা ক'বলৈ মন নাযায়, যিহে গৰম দিছে। এতিয়া ডাইৰেক্ট মই মাত্ৰ এ চিৰ তলতে আহি গ'লোঁ। এ চি মানে এইটোৱে এ চি, এইটো এ চি আপোনালোকে দেখিছেনে দেখা নাই তত কমেণ্ট কৰি জনাবচোন। আৰু এইটো এ চিৰ দামো বেছি নহয়, কম পইচাতে পায়, 5-6 হাজাৰমান টকা হ'লে হৈ যায় এইটো এ চিত। আৰু এইটো এ চিত গা ধুই কিনে মজাও বেলেগ, আপোনালোকে গম পাইছে চাগে। একদম ঠাণ্ডা ঠাণ্ডা, ঘৰৰ এ চি অলপ অলপ মানে গৰম ভাৱ আহিব পাৰে। এইটো এ চিত মানে গৰম ভাৱ নহয়, খোলা মঞ্চত লগাব পাৰি বিন্দাছ। একদম যেনেকৈ মন যায় তেনেকৈ গা ধুই থাকোঁ এ চিটোত, কোনো টেনশ্যন নাই। সেইকাৰণে মানে একদম গা ধুই কিনেওতে মজা লাগে, একদম ভাল লাগে কিবা এটা। একদম মুকলি জেগাত এনেকুৱা এটা ধৰণৰ এ চি বহি আছে, বা বিন্দাছ বিন্দাছ গা ধুওঁ, কোনো চাবলগীয়াও নাই, একো নাই। একদম মজা কৰি মানে কি কৈছোঁ কি ক'ম আৰু, মানে একদম বিন্দাছ টাকলে টাকলে গা ধুই থাকা আৰু চবেই। গা ধুব মানে মানুহ ৰখিয়ে আছে এ চিৰ তলত, সকলোৱে মানে আৰু এ চিৰ তলত গা ধোৱাৰ কাৰণে দুপৰীয়া। আৰু আমাৰ ইয়াতে খোলা মঞ্চত একদম এ চি, আপোনালোকে টেনশ্যনে ল'ব নালাগে। এতিয়া মোৰ এই কাৱা বিৰিয়ানীৰ নিচিনা কাপোৰখিনিয়ে মানে নোহোৱা হৈছে, সেইটোৱে ডাঙৰ কথা হৈছে। মানে কি কৰোঁ কি নকৰোঁ, এতিয়া ঘৰত কি কাপোৰ পিন্ধি যাওঁ তাকে ভাবি আছোঁ। বস্তাখনেই পিন্ধি যাওঁ নেকি, আৰু যি আছে আৰু